নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটি ভিডিঅ'লৈ। আজি ভিডিঅ'টিত মই আপোনালোকক দেখুৱাম জাতিলাও খেতি কৰা এটা নতুন পদ্ধতি। আপোনালোকে চাই যাব মই কি কি হাঁহ প্ৰয়োগ কৰিছোঁ, কেনেকৈ কৰিছোঁ, সকলো দেখুৱাই যাবলৈ চেষ্টা কৰিম। মোৰ তেনেকৈ বিশেষ খেতি কৰাৰ অভিজ্ঞতা নাই আৰু বেছি খেতি কৰা নাই। মই মাত্ৰ এজোপাই লগাম নিজৰ ঘৰত খাবৰ কাৰণে। সেই জোপানো মই কেনেকৈ লগাই আছোঁ তাকে আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। বন্ধুসকল, মই কুকুৰাৰ গু লৈছোঁ আৰু এইফালে গোবৰ লৈছোঁ। এই দুটাই সাৰ দি মই ইয়াত আৰু এইফালে এটা 1 ফুটমান দ গাঁত খান্দি লৈছোঁ আৰু এই কুকুৰাৰ গুখিনি আৰু গোবৰখিনি এই গাঁতত ঢালি মই মিলাই ল'ম। প্ৰথমতে মই এই গোবৰখিনি ইয়াত ঢালি লৈছোঁ আৰু এইফালে কুকুৰাৰ ভুচি গুখিনি আছে আৰু এইখিনিও মই ইয়াত ঢালি ল'ম আৰু দুইখিনি ধুনীয়াকৈ মিলাই ল'ম। মই এনেকৈয়ে কৰিছোঁ, আপোনালোকে জনাব কি কি হাঁহ প্ৰয়োগ কৰে আৰু কেনেধৰণে কৰে। সকল, এইটো পুলি মই লৈছোঁ, এটা ধুনীয়া চেহেৰা পুলি। এইটো নিজে জগিছিলে আৰু মই উঠাই আনি ৰুই দিছিলোঁ। কেনেকুৱা জাতৰ বা কেনেকুৱা কি একো নাজানো, লাগিলেহে গম পাম আৰু মই লাগিলে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মই এটি সৰু প্ৰচেষ্টা আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।